আজি ফটোগ্ৰাফিও কৰিলোঁ ভিডিঅ'গ্ৰাফিও কৰিলোঁ ৰ'বক তাৰ আগতে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি লওঁ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আমি গৈ আছোঁ বেজেৰা শলমাৰীত কিয় গৈ আছোঁ ৰ'বক মানে ভিডিঅ' আৰু ফটোৰ কাম এটা আছে মোৰ লগত আহিছে হিমাংশু তো এতিয়া আমি ফাইনেলি বিয়াখন পাই গ'লোঁ মোৰ লগত বিকি হিমাংশু আৰু এজন আহি আছে ৰ'বক আপোনালোকে গেটখন দেখিছেনে নাই ইমান ধুনীয়াকৈ বনাইছে ভিতৰলৈনো কিমান ধুনীয়া নহ'ব আমি আহিয়ে কামত লাগি গ'লোঁ ৰ'বক কইনা এতিয়া ওলাই আছে মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে তো এতিয়া আমি কইনাক বাহিৰত ওলাই লৈ আহিলোঁ আউটডোৰ্ছ কেইটামান শ্বট ল'বলৈ তো এতিয়া আমি প'জৰ কাৰণে আমি ৰেডি হৈ আছোঁ তো আমি প'জ শিকাই দিলোঁ এতিয়া আমাৰ বিকি প'জ শিকাই দিলে তো এতিয়া আমাৰ কইনা প'জ দিব এতিয়া তো এইটো হৈছে দুপৰীয়া শ্বট ৰ'বক মানুহ দেখিছেনে নাই আমাৰ কইনাও পুৰা ব্যস্ত হৈ আছে এতিয়া কইনাজনীৰ বোলে টোপনি লাগিছে বহুত কষ্ট হৈছে দিনটো মাকহঁতে ডেন্স কৰি আছে তাই পুৰা টোপনি মাৰিবলৈ ৰেডি হৈছে তো গাইজ আজিলৈ ইমানেই আছিলে নেক্সট এটা মিনি ব্লগত লগ পাম আপোনালোক যদি বিয়াত ফটো আৰু ভিডিঅ'গ্ৰাফী লাগে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব তো আজিলৈ বাই বাই